সুপ্ৰভাত বন্ধু বান্ধৱীসকল আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ এয়া দেখিছে ন আলফুল শুই দি তাই চিঞৰ আৰু তাই শুই আছিলে কোনফালে এতিয়া আহি পালে সিয়ে ফেলে তাই এতিয়া কাপোৰখিনি মই বোলো তাই শুই থাকোঁতে অকণমান জাপি লওঁ এতিয়া তাই অলপ ফুলি আছে সেইকাৰণে মই ভাবিছোঁ কি কাপোৰকেইটা জাপি লওঁ তাই আকৌ এতিয়া সৰু কাপোৰখন দি থৈছে এখন ঘূৰিয়ে ঘূৰিয়ে চব পেলাই দিছে এইফালে এতিয়া মই কাপোৰ কানি জাপি লৈছোঁ এয়া বিচনাৰ কাপোৰ কানি বতৰ ডাৱৰীয়া যিহেতু এইকেইদিন ৰ'দত দিব নোৱাৰি সেইকাৰণে জাপি গুচি থৈয়ে দিছোঁ আৰু এইকেইদিন আৰু দেই ঠাণ্ডাও বহুত বেছি পৰিছে গুলু গুলু পিটিম এতিয়া আলফুলক পিটিম এতিয়া মই আলফুলৰ উৎপাত বেছি এইফালে এতিয়া মই আলফুলক লৈ ঘৰটো ধুনীয়াকৈ ঝাৰু দি লৈছোঁ মানে ৰাতিপুৱা গেটত দি আছিলে খুব সোনকালে গ'ল সেইকাৰণে কাম বনবোৰ কৰি থৈ যাব নোৱাৰিলে আৰু তাইকো ধৰি দিব নোৱাৰিলে তাৰপিছত মই তাইক লৈ ধুনীয়াকৈ ঘৰটো সাৰি ল'লোঁ ঘৰটো সৰাৰ পিছত তাইক অকণমান মই শোৱাৰ পিছত এয়া চোতালখন সাৰিবলৈ বুলি লৈছোঁ এইফালে চোতালখনত ৰাতিপুৱা সময়ত খুব বেছি পাত পৰি থাকে সেইকাৰণে মানে নাসাৰিলে নহয় সেইকাৰণে সাৰি দিছোঁ আৰু বহুত ব্যস্ততা তাৰ মাজতো অকণমান ভিডিঅ' যিহেতু কৰি ভাল পাওঁ সেইটো কাৰণে অকণমান মানে যেনে তেনে হ'লেও কৰি ৰাখোঁ আৰু ফেচবুকতে সাঁচি ৰাখিবৰ কাৰণে তাৰপিছত এয়া দেখিছে নহয় মই গা পা ধুই আজৰি হ'লোঁ চব্জি অলপমান বনাই লৈছোঁ চব্জি বনাই সম্পূৰ্ণ হ'বলৈ নেপালে আলফুল উঠিলেই নহয় আমাৰ গুলু গুলু খুৱাই থৈ গৈছিলোঁ এইজনী এতিয়া উঠি কেনে কান্দি আছে গুলু গুলে এইজনী খুৱাই থৈ গৈছিলোঁ এতিয়া উঠি কেনে কান্দি আছে কাপোৰলৈ শুই থাক কুক বাঘ কুক বাঘ কুক কুক আলফুল কুক আলফুল শুলে নিও কুক আলফুল কুক আলফুল কুক আমি গুটি মানুহ এইফালে এতিয়া আলফুলক মই ধুনীয়াকৈ গা পা ধুৱাই কাপোৰ কানি সলাই দিলোঁ আজি আৰু ৰ'দো দিছে অলপমান সেইকাৰণে তাইক মই চুৱেটাৰটো খুলি দিলোঁ ইমান ঠাণ্ডা নাই আজি আৰু দেখিছে নহয় তাইক ইমান ফূৰ্তি কৰি আছে মোবাইলটো দেখি বুলি নহয় মানে কি ইমান চিঞৰিছে শুনিছে তাই মানে ভইচ অভাৰ কৰোঁতেও তাই খুব কথা কৈ থাকে এনেকৈ তাৰপিছত আৰু কি কাম থাকেই নহয় এইফালে আকৌ কাপোৰখিনি মেলিবলৈ আছিলে আৰু তাই শুই নাথাকিলে মানে দেখিছে নহয় মই এনেকৈ তাইক লৈ কাম কৰিব লগা হয় শুই থাকিলে বাৰু যেন তেন জল্দি কামখিনি কৰি লওঁ শুই নাথাকিলে এনেকৈ কোলাত লৈ কৰোঁ আৰু কামবোৰ মানে তথাপিতো অকণমান ভিডিঅ' কৰিবলৈ চেষ্টা কৰোঁ মানে দিনটো বহুত ব্যস্ততা তাৰ মাজতো অকণমান ভিডিঅ' কৰোঁ আৰু নিজকে যিহেতু ব্যস্ত ৰাখিবলৈ বিচাৰোঁ কাৰণ ক'ৰবালৈ ওলাই মেলি গ'লে পৰৰ চৰ্চা কৰাতকৈ বা লোকৰ সমালোচনা কৰাতকৈ ঘৰতে থাকি অলপমান ব্যস্ত হৈ থকাই ভাল এইফালে আকৌ ভাত পানী হৈ আছিলে নহয় এয়া ফেচবিন আলু ভাজি মাছ আৰু ডাল কচুৰ সৈতে ভাত সাজ ধুনীয়াকৈ এতিয়া খাবলৈ বুলি বহি ল'লোঁ এয়া দেখিছে নহয় খোৱা টাইমতো তাই কোচতে আৰু মই প্ৰতিটো ভিডিঅ'তে আপোনালোকে দেখে তাই খাব সময়ত প্ৰায় কোচতে থাকে আৰু যিকোনো কাম কৰিলে তাই মানে মোৰ লগত থাকে যিহেতু অকলে থাকোঁ সেইটো কাৰণে তাৰপিছত আকৌ এয়া পিছবেলা হ'ল নহয় এইফালে গুডুৱে আকৌ কাপোৰখিনি আজি তাকে ভৰাবলৈ বুলি গ'লোঁ সি কেতিয়াবা বাৰু মেলি দিয়ে কাপোৰখিনি কেতিয়াবা আনি মেলিও দিয়ে এতিয়া কাপোৰখিনি ধুনীয়াকৈ আনিলে তাৰপিছত আমি অলপমান এয়া বাহিৰতে এতিয়া বহি ল'লোঁ তাৰপিছত এয়া দেখিছে নহয় তাক দেখি পিনে খুব উৎপাত কৰি আছে আৰু সি অলপমান এতিয়া তাইক লৈ দিলে এইফালে দেখাই দিয়ে আকৌ ভণ্টি এইফালে আলফুল আৰু আমাৰ গুডু এই দেখিছে নহয় ককাইকে যেনেকৈ লৈ থাকে মানে তেনেকৈয়ে থাকিব মানে দেখিছে নহয় তাই আমনি নাই সি যেনেকৈ লৈ থাকিব মানে তাই তেনেকৈ থাকিব মানে কোনো আমনি নকৰে এয়া এইফালে যোৱা ধুন এইজনী গুলু গুলু এইজনী আমাৰ ধুন এজনী তাক আঁচুৰি আছে এইটো দাদা চোৱা দাদা ধুন দাদা চোলাটো খাই নেকি চিটি নেখায় ক'ত যোৱা এইফালে দাদা নলওঁ দিছেনে দাদা নলওঁ কৈছে এতিয়া আকৌ গধূলিয়ে হ'ব হ'ল নহয় এইফালে আকৌ গুডুৱে বোলে গাখীৰ খাই এইফালে কালি মায়ে গাখীৰ লৈ আহিছিলে গধূলি খোৱা নহ'লে আজি সেনেকৈ থাকিলে ফ্ৰিজত এতিয়া বোলো গৰম কৰি লোৱা সি নিজে গেছটো জ্বলাই পিনি এয়া গৰম কৰিবলৈ বুলি লৈছে মই বাৰু ওচৰতে ৰখি আছোঁ মই যিহেতু আলফুলক লৈ আছোঁ তাকে সেইকাৰণে গৰম কৰিব দিলোঁ এইফালে সি গৰম কৰি আনিলে ময়ো একাপ লৈছোঁ আৰু সিও একাপ এয়া খাবলৈ বুলি বহি লৈছে তাৰপিছত এয়া দেখিছে নহয় মই আকৌ টেবুলত বহি গাখীৰখিনি খাই আছোঁ যে আলফুলে চাওকচোন ইমান মনটো মাৰি কেনে চাই আছে তাইক মানে খাবলৈ
খাবলৈ বুলি মন গৈছে আৰু তাইক খাবলৈ যিহেতু দিয়া নাই আৰু 6 মাহ সম্পূৰ্ণ হোৱা নাই সেইকাৰণে তাইক একো তেনেকৈ খাবলৈ দিয়াই নাই তথাপিতো মনটো বেয়া লাগিছে বাৰু তাই খাব নোৱাৰে যে ইমান কেনেকৈ চাই আছে চকচোন বা দেখিয়ে বেয়া লাগিছে তাৰপিছত এয়া এওঁ আহি পালেহি ডিউটিৰ পৰা আজি আহোঁতে অলপমান পলমে হ'ল গেটত ডিউটি থাকিলে আহি পাওঁতে 7:30 কেতিয়াবা 8টাও বাজে 6টালৈকে যিহেতু ডিউটিয়ে থাকে আকৌ আধা ঘণ্টা 1 ঘণ্টামান আহোঁতেই লাগে যিহেতু বহুত কণে দূৰ হয় ঘৰৰ পৰা ডিউটিলৈ তাৰপিছত সেইদিনাখন কালি কচু বুটলিছে যে কচুখিনি যেহেতু খুৱাই হোৱা নাছিলে এইফালে কচু আকৌ মই বইল কৰিছোঁ তাৰপিছত মানিমুনি চাটনি বনাম বুলি লৈছোঁ আৰু কুকুৰা পোৱালি এটি অকণমানি লৈ আহিছিলে তাকে এওঁ বোলে কচুৰ লগতে এনেকৈ বনাই খাম জালুক দি কেনে এয়া ধুনীয়াকৈ মাংসখিনি এয়া ভাজি কৰি ল'লে কচুখিনি মই বইল কৰিয়ে দিছিলোঁ তাৰপিছত এয়া দুইজনে মিলামিলিকৈ ধুনীয়াকৈ বনালোঁ আৰু কচু আৰু কুকুৰা মাংস এনেকৈ জালুক দি কেনে এয়া কচুখিনি এতিয়া বইল কৰি লোৱা ধুনীয়াকৈ আলু আৰু কুকুৰা মাংসৰ লগত দি দিলোঁ ভাজি কেনে আৰু এনেকৈ কেতিয়াবা আপোনালোকে খাই চাবচোন খাবলৈ বিৰাট ভাল লাগে বহুতে খায়ে বাৰু মই যে খাই খুব বেছি ভাল পাওঁ কচু শাক কিনেও বাৰু প্ৰিয়ই যিহৰ লগতে বনালেও মোক কচু খাই ভালেই লাগে মানে টেঙা দি বনালেও ভাল লাগে জালুকীয়াকৈ বনালেও ভাল লাগে তাৰপিছত অলপমান এয়া পানী দিলে পানী দি কেনে তাৰপিছত অকণমান উতলিবলৈ দিলে তাৰপিছত হ'লেই আৰু এতিয়া এয়া ভাত খাবলৈ বুলি বাঢ়ি ল'লোঁ ডাল কচুৰ সৈতে কুকুৰা মাংসৰ জোল ফেচবিন আলু ভাজি আকৌ মানিমুনি ভেদাইলতাৰ চাটনি এতিয়া মই ধুনীয়াকৈ ভাতকেইটা খাই লওঁ আৰু গধূলি আৰু ভাত খোৱাৰ পিছত আৰু যিহেতু শুৱাই হয় সেইকাৰণে আকৌ ভিডিঅ' কৰা নহয় আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ অন্য এটা ভিডিঅ'ত আকৌ লগ পাম